ভাল শাসক হ'ব পাৰে, কিন্তু সংগ্ৰামৰ সময়ত সেই ব্যক্তিজনৰ উপলব্ধিটো ভাল হ'ব লাগিব, তাৰ আণ্ডাৰষ্টেণ্ডিং ভাল হ'ব লাগিব, তাৰ চিন্তাধাৰাটো ভাল হ'ব লাগিব। বিশ্বত আজি এজন ব্যক্তিৰ নাম ল'ব পাৰে, আমি সেইটো হ'ল ফিডেল কেষ্ট্ৰ। কিউবাত বহুত বছৰ অস্ত্ৰ আন্দোলন কৰিছিলে, বহুত মানুহ মৰিছিলে। ইয়াৰ পিছত তেখেতে 1956ত কিউবাৰ প্ৰাইম মিনিষ্টাৰ হৈছিলে। আৰু সেই সৰু দেশ এখন কিউবা, সেইটো বহু বছৰ ধৰি আমেৰিকাৰ লগত চেলেঞ্জ কৰি কাম কৰিছিলে। আৰু সেই কিউবা গোটেই বিশ্বত এতিয়া চবে মানে কিউবাৰ নামটো লয়, কিবা নহয় কিবা এটা কাৰণত। গতিকে আমাৰ সংগ্ৰামীয়ে কিয় কৰিব নোৱাৰে? আমাৰ উত্তৰ পূৰ্বাঞ্চলত আছে লালডেঙ্গা। ইয়াত মানে চুক্তি কৰি উঠি লালডেঙ্গাই পুৰা মিজোৰামত শান্তি স্থাপন কৰিলে, কিন্তু 2003 চনত চুক্তি কৰি উঠিয়ে আমাৰ ইয়াত বহুত ডাঙৰ এটা ভাইলেন্স হৈ গ'ল, বহুত ডাঙৰ এটা ভাইলেন্স হৈ গ'ল। মই আজি ধন্যবাদ জনাম পিউজি ব্ৰহ্ম ডাঙৰীয়া আৰু বহুত নেতৃত্ব ইয়াত নাই, যে সেই সময়টো যদি আমি আজি ফিল কৰিব লাগে, ভাবিব লাগে, পাৰ্টি কৰাৰ নিজৰ বক্তব্য অপেনলি ৰখাৰ কাৰণে BTC অঞ্চলৰ পৰিৱেশে নাছিলে। এই সময়ত ৰংগৰা ডাঙৰীয়া এপছুৰ সভাপতি আছিলে, মই উপ সভাপতি আছিলোঁ। সেই পৰিৱেশটো আমি চেলেঞ্জ কৰি, এই পৰিৱেশৰ লগত ফাইট কৰি 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 2009 চনত আমি এটা কথা কৈছিলোঁ যে অস্ত্ৰ আৰু হিংসামুক্ত সমাজ লাগে। আমি এইটো বাধ্য হৈছিলোঁ ক'বৰ কাৰণে। আৰু সেই অস্ত্ৰ আৰু হিংসামুক্ত সমাজ লাগে 2009 চনত, যিটো আমি ৱালত লিখিছিলোঁ, মেল মিটিং কৰিছিলোঁ। আজি 2020ত আমি অস্ত্ৰ আৰু হিংসামুক্ত সমাজ পাবলৈ সক্ষম হৈছোঁ। সেইকাৰণে আপোনালোক সকলোৱে এই কথাটো বুজি লওক। আমি শান্তি স্থাপন কৰিলোঁ, আৰু এতিয়া আমাৰ দ্বিতীয় যুদ্ধটো হ'ব দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰী যিবিলাক ৰাজনৈতিক নেতা আছে, এইটো ইয়াৰ পৰা আউট কৰিব লাগিব। কাৰণ এই দেশতে জৱাহৰলাল নেহৰুৱে কৈ গৈছে এটা ৱেলফেয়াৰ ষ্টেট আমি বনাব লাগে, য'ত সকলোৱে ভাল শাসনৰ আশা পাব পাৰে। কিন্তু আমাৰ নেতাবিলাকে ৰাইজৰ কথা চিন্তা নকৰে। আজি বৰ্তমানৰ প্ৰধানমন্ত্ৰীয়ে কৈছে যে সবকে সাথ সবকে বিকাশ। কোনোবা বিৰোধী দলৰ মানুহবিলাকে এইটো অলপ কি কৰে, ক্ৰিটিচাইজ কৰিব, হাস্যকৰ কৰিব পাৰে, কিন্তু কথাবিলাক বিৰাট ইম্পৰ্টেণ্ট। এই সময়ত জৱাহৰলাল নেহৰুৱে কৈ গৈছে ৱেলফেয়াৰ ষ্টেট, আজিৰ প্ৰধানমন্ত্ৰীয়ে কৈছে সবকে সাথ সবকে বিকাশ। তাৰমানে দেশখনত যে এই সংগ্ৰাম আন্দোলনবিলাক হৈ আছে, এজনে আনজনৰ লগত যে বিশ্বাস নাই, বিকাশ হোৱা নাই, চবকো আঁকোৱালি ল'ব পৰা নাই, সেইকাৰণে তেখেতে আৰু ইয়াত এটা সংযোজন কৰিছে, সবকে বিশ্বাস আৰু চবকো লয়। কোনে কোনটো দলত আছে সেইটো ডাঙৰ কথা নহয়, মূল্যৱান কথাবিলাক যোনে কৈছে, আদৰ্শ যোনে দেখাইছে, সেইটো লৈ পেলাই আমি আগবাঢ়িব লাগিব। তো সেইকাৰণে আজি এই চুক্তিত না অসমৰ কাৰণে কিবা বেয়া কৰিছে, না কোনোবা জাতিৰ কাৰণে বেয়া কৰিছে। আজি ইয়াত গাঁও সংযোজন কৰা, ইয়াৰ পৰা গাঁও কৰ্তন কৰা, এই কথাবিলাকৰ ডিমাণ্ড কৰি আহিছিলে। আৰু এইটো আমি কোনো আৱেগিক নহয়, প্ৰায় বিবেকিকভাৱে আমাৰ অঞ্চলত শান্তি স্থাপন কৰাৰ কাৰণে এই কামটো কৰিব লাগিব। মই বহুত সময়ত নিজে মানে কিছুমান স্কেচ বনাই পেলাই, আৰ্ট কৰি পেলাই মই মানে এই কথাবিলাক ভাবি থাকোঁ, যে আৰু মই কিছুমান স্কেচ কৰি পেলাই ৰাখি দিওঁ যে আমাৰ ঘৰখন কোনে জুই জ্বলাই আছে। এই 32 লাখ মানুহৰ এখন ঘৰ, আপুনি যদি নিজৰ এটা 4জন বা 3জন পৰিয়ালৰ ঘৰখন যদি আপুনি ঘৰ বুলি ভাবি লয়, বাকী মানুহৰ কাৰণে একো ভাবিব নোৱাৰিব। গতিকে আজিৰ পৰা আমি ভাবিব লাগিব যে এই যে আমি যে BTRত আছো, আজি যিখিনি পপুলেশ্যন আছে 32 লাখ, এইটো আমাৰ ঘৰ। ইয়াত সব জনগোষ্ঠীৰ মানুহে আছে। ইয়াত কোনোবা বহুত শিক্ষিত আছে, অশিক্ষিত আছে, বহুত ধনীও আছে, কৰোৰপতি, হেলিকপ্টাৰত ঘূৰিব পৰা, ইয়াত দুমুঠি খাব নোৱাৰা নাপাব মানুহ আছে। চ' এই যে মিক্স আপ হৈ পেলাই এটা পৰিয়াল চলাই আছে, এই পৰিয়ালত আমাৰ প্ৰায়ৰিটিটো কি? আমাৰ প্ৰায়ৰিটিটো হৈছে যিবিলাক হেলিকপ্টাৰত ঘূৰিব পাৰিছে, ইহঁতক আমি চিন্তা কৰিব নালাগে। আমি চিন্তা কৰিব লাগে যিবিলাক দুগুলে দুমুঠি খাবলৈ পৰা নাই। তো সেই কথাবিলাক লৈ পেলাই আজিলৈকে যিটো হোৱা নাই, এই কামটো কৰিবৰ কাৰণে আমি একত্ৰিত হৈ আগবাঢ়িব লাগিব। গতিকে চুক্তিটো আমি কৰিলোঁ। চুক্তিটো এইকাৰণেই কৰিলোঁ যে এই অঞ্চলত ষ্টেবিলিটি লাগে, এটা ভাল এটা নিশ্চয়তা, এটা পৰিস্থিতি যাতে থাকে। আজি ৰাতি 12টা বজাতো এজন মানুহ ঘূৰিব পাৰে। আগৰ সময়ত ভয় কৰিছিলে, নিজৰ ঘৰত গ'লে ডিজনীত বজাৰ কৰি পেলাই ঘৰত গ'লে মই ঘৰত বহি পাম নে নাপাম। ল'ৰাজন গুৱাহাটীত গৈছে, ৰাতিলৈকে অহা নাই, মাক দেউতাকে ভয় কৰিছিলে। আমাৰ বড়ো মানুহবিলাক হ'লে মোবাইল ল'বলৈ ভয় কৰে,
মোবাইলত ধৰি লৈ যায় ইয়াতে উগ্ৰপন্থীৰ ফোন আহিছে বুলি আহিছে না নাই আসলতে নাজানে মানে এইবিলাক পৰিস্থিতি আছিলে কিন্তু আজি এই চুক্তিটো হোৱাৰ পিছত আজি ৰাতি 12টাই হওক 1টাই হওক আপুনি ঘূৰিব পাৰিব ইয়াত আৰু তেনেকুৱা পৰিৱেশ নাই তো এই কাৰণে এই চুক্তিটোক আজি যোনে যোনে কথাবিলাক কৈ আছে এইটো অকল ৰাজনীতি স্বাৰ্থত কৈছে এইটো আমি একো ভাবিব নালাগে চুক্তিখন আমাক এটা সাহস দিছে এই চুক্তিখন আমাক এটা ৰাস্তা দেখাইছে এই চুক্তিখন আমাক এটা সকাহ দিছে আৰু এই চুক্তিখন আমাক আগুৱাই যোৱাৰ কাৰণে এটা পথ মানে আমাক এটা ৰাস্তা দেখাই দিছে এইটো দি আমি আগবাঢ়ি যাব লাগিব তো মই বেছি দীঘলীয়া ক'ব বিচৰা নাই আজি এটা ডেলিগেট সেশন চলি আছে ইয়াত আৰু বহুত এজেন্ডা আছে ইয়াত জয়েন কৰিব না নকৰিব এইবিলাক কথাবিলাক বহুত চলি আছে মই কেইদিনমান আগতে কৈছিলো যে মোক মানে মিডিয়াই এনেকা প্ৰেজেন্ট কৰিছে কিছুমান মানুহে যে এটা বিশ্বযুদ্ধ হ'বলৈ গৈ আছে আৰু মোক সুধিছে বিশ্বযুদ্ধত যাব নে নাযায় এনেকুৱা এটা মোক আগুৱাই দিছে তো মই কৈছো যে এইটো সহজ কৰি দিয়ক না যাতে সবে মানে চিন্তা কৰিব পাৰে যে ৰাজনীতিটো ইমান কমপ্লিকেটেড আৰু ইমান বিশ্বযুদ্ধৰ নিচিনা কিয় মোক প্ৰেজেন্ট কৰি দিছে ৰাজনীতিটো কৰি আছে মানুহে কিন্তু ৰাজনীতিটো বাকি মানুহে যেনেকৈ কৰিছে এনেকা কৰিবলৈ মোৰো মন নাই গোবিন্দ দাই অলপ আগতে কোৱাৰ নিচিনা যে ৰাজনীতিটো আমি কাৰণ আমাৰ মোৰ এপছুত থাকি পেলাই যিটো সংঘৰ্ষ হ'ল যিবিলাক কনফ্লিক্ট হৈছে মেক্সিমাম ৰাজনীতিৰ লগতে স্কুল বনাই দিয়া নাই কলেজ বনাই দিয়া নাই মাষ্টৰ দিয়া নাই কিতাপ দিয়া নাই ৰাস্তা বনাই দিয়া নাই সব মানে কনফ্লিক্টটো ৰাজনীতিৰ লগতে আৰু সেইটো কনফ্লিক্ট হৈ ৰাজনীতিটো বেয়া এনেকুৱা এটা চিন্তা আহিছে গতিকে আমাৰ তাত অল্টাৰনেটিভ একো নাই সিস্টেমটোৱে